বিহতে পেখম ওই পেখম তুলি তুলি গায় বুলবুলি ডালে ডালে গায় কুলি বুলবুলি ফাগুনে অগনি জলে পলাখর বাজাগে আবেগর তোনা তনু বনমিল জাগে চঞ্চলা গাভরুর কুপা কই কুপা যায় ফুলি গায় বুলবুলি। আপনার নমস্কাৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন সমিতিৰ এই শুভক্ষণত আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ যি আয়োজন, সেই আয়োজক সমিতিৰ তৰফৰ পৰা মই জয় জয়তে আপোনালোক সকলোলৈ নমস্কাৰ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এই জাপিসজীয়া গাঁৱত 2001 চনৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আয়োজন কৰি আহিছোঁ আৰু এইদৰে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ বৰ্ষ এইধৰণে পাতি আহি আজি আমি আহি এই 25তম বৰ্ষত অৰ্থাৎ ৰূপালী জয়ন্তী বৰ্ষত আহি আমি উপনীত হৈছোঁ। গতিকে এই অনুষ্ঠানটি আমাৰ জাপিসজীয়া গাঁৱৰ যুৱক যুৱতী আৰু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত আয়োজিত এই অনুষ্ঠানটোত ইতিমধ্যে আমাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰ লগতে আমাৰ মঞ্চ উদ্বোধন কাৰ্যসূচী সমাপন হৈছে। জয় জয়তে আমাৰ এই উদযাপন সমিতিৰ তৰফৰ পৰা সকলোটি ৰাইজলৈ কৃতজ্ঞতা আৰু মৰম চেনেহ যাচিছোঁ। যিহেতু এই অনুষ্ঠানটো পৰিচালিত হৈ আহোঁতে যিসকল আমাৰ ৰাইজে অৰ্থাৎ বিশেষকৈ জাপিসজীয়া গাঁৱৰ আৰু ওচৰ চুবুৰীয়া ৰাইজে এই অনুষ্ঠানটি পৰিচালনা কৰি আহোঁতে সহায় সহযোগ, দিহা পৰামৰ্শ, আৰ্থিকভাৱে যি আমাক আগবঢ়াইছে, সহযোগ আগবঢ়াইছে, আৰ্থিক সহযোগ আগবঢ়াইছে, ইয়াৰ কাৰণে এই সুযোগতে মই তেখেতসকল এই যি অনুষ্ঠান প্ৰতিষ্ঠান আছে তেখেতসকললৈ মই আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেওঁলোকলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো আমি উদযাপন কৰোঁতে বিভিন্ন ঘাট প্ৰতিঘাটৰে পাৰ হৈ আহিছোঁ, বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ আৰু এই অনুষ্ঠানটো অনুষ্ঠিত কৰোঁতে ৰাইজৰ যি মৰম চেনেহ পাইছোঁ সেইখিনিকে আমাৰ সাৰথি কৰি আজিৰ এই শুভক্ষণত আহি আমি উপস্থিত হ'বলৈ সক্ষম হৈছোঁ। জয়তে এই অনুষ্ঠানটোৰে আমাৰ উদ্দেশ্য আছিল যে আমাৰ উঠি অহা প্ৰজন্ম আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ যি আদৰ্শ আছে আৰু তেওঁৰ যি কৰ্মৰাজি আছে, এই কৰ্মৰাজিক উত্তৰ পুৰুষৰ ওচৰত পৰিচয় কৰাৰ তথা তেওঁৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজি আমাৰ যি উঠি অহা প্ৰজন্ম আছে এই প্ৰজন্মই যাতে তেওঁক বুজি পায়, তেওঁক প্ৰকৃততে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কোন আছিল আৰু তেওঁ কৰ্মৰাজি এই আদৰ্শ হিচাপে লৈ যাতে আমাৰ আগন্তুক কাম কাজত তেওঁলোক আগবাঢ়ি যাব পাৰে, সেয়া উদ্দেশ্য। আৰু তেওঁলোকক আমি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ কাৰণে আমি এখন মঞ্চ তৈয়াৰ কৰি দিয়াই আছিল আমাৰ উদ্দেশ্য। গতিকে এইখিনিত আমি কিমান সফল কাম হ'ব পাৰিছোঁ সেইটো মই ৰাইজলৈ এৰি দিছোঁ। গতিকে ৰাইজে নিশ্চয় দৃষ্টি ৰাখিছে আমাৰ এই ৰূপালী জয়ন্তী বৰ্ষ আমি গৰকিছোঁ। গতিকে এই 25 বছৰত আমি কি কি কাম ৰাভা দিৱসৰ জৰিয়তে কৰিব পাৰিছোঁ, গতিকে এইখিনি তেওঁলোকে নিশ্চয় তীক্ষ্ণ দৃষ্টি ৰাখিছে আমাৰ ওপৰত আৰু আগন্তুক দিনলৈ যাতে এই অনুষ্ঠানটো আমাৰ উঠি অহা প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটো সুচাৰুৰূপে আগবঢ়াই লৈ যাব পাৰে আৰু আজি যেনেকৈ আমি ৰূপালী জয়ন্তী বৰ্ষত গৰকিছোঁ, ঠিক সেইদৰে যাতে আমি আশা কৰিম আমাৰ নেক্সট জেনেৰেশ্যনটোৱে ইয়াৰ এদিন আমি সোণালী জয়ন্তী বৰ্ষ যাতে আমি ইয়াত অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে মই আশা ৰাখিছোঁ আৰু এই অনুষ্ঠানটো আগন্তুক দিনত সাফল্যমণ্ডিত হওক তাৰে কামনা কৰি মই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।